হেল্ল' বন্ধুসকল, অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আছোঁ আমাৰ কঠীয়াতলিত। আজি কঠীয়া পাৰিবলৈ লৈছোঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোককো দেখাই দিওঁ যে কঠীয়া কেনেকৈ পাৰিছোঁ, কি কৰি পাৰিছোঁ। এয়া পানী সিঁচিছোঁ, ভাল লাগিব। সেই এজনে সিঁচি আছে লাহনিৰে, এজনে হাল বাই আছে, আৰু দেউতাই মাটিখিনি অলপ হেৰি কৰে। ব'লক ভিডিঅ'টো চাওঁ স্কিপ নকৰাকৈ। এতিয়া মানে হাল বাই পানী সিঁচি চব হৈ গ'ল, মৈ দিলোঁ। মৈ দিয়াৰ পিছত এতিয়া নেক্সট বাকীসকলে জলপান খালে। আমাৰ অসমীয়া যিটো খেতিপথাৰত সাধাৰণতে ওলায়, যিটো সোমৰস, মানে টাই ভাষাত লোকলাও, সেই লোকলাও খালে। লোকলাও খাই এতিয়া আমি নেক্সট পৰ্যায়টো আছে, ইয়াত আমি এতিয়া চিটা কৰিম। ক'ত কিমান এদোণ দিম, 1.5 দোণ দিম, কোনোবা বৰা যদি 2 দোণ, বা জহা 2 দোণ, আইজোং ধৰক 3 দোণ, এনেকুৱা ধৰণে তাক মাটিখিনিতে আমি ভাগ কৰিম। মাটিখিনি ভাগ কৰি মাটিৰ গুণাগুণটো চাই কোনডোখৰ মাটিত কি ধান ভাল হ'ব সেইটো আমি দিম। ইয়াৰ পিছত কঠীয়া ওলাব। এতিয়া নেক্সট পৰ্যায়টো হৈছে আমি এতিয়া সমানকৈ চিটা কৰিম, খোজ দি দিম। আৰু সেই খোজৰ মাজে মাজে আমি কি কৰিম, কলীয়া কচুৰ ঠাৰি দি দিম। আৰু সেই আগতে বুঢ়ালোকে কৈছিলে যে ক'লা কচুটো দিয়াৰ লগে লগে তেতিয়া কি হয়, চৰাইবিলাক নপৰে কঠীয়ানিত, চৰাই পৰি ধানটো নাখায়। গতিকে এতিয়া বৰষুণ দি আছে, আৰু অত্যাধিক যদি বৰষুণ দিয়ে তেতিয়াহ'লে ধান থোপাব, সেইটো আজি চিয়'ৰ। কাৰণ বোকা হৈছে, বৰষুণ দি দিব, ধানটো উঠি এক ঠাইত কৰিব। সেইটো যে আজি হ'ব সেইটো চিয়'ৰ। হ'লেও ছটিয়াব লাগিবই, কাৰণ আহাৰ হাত হৈছে, অলৰেডি হৈ গৈছে, কাইলৈ কৰিব নোৱাৰি, আজিয়ে কৰিম। এতিয়া বাকী আমি নেক্সট পৰ্যায়লৈ আমি গৈ আছোঁ। এতিয়া চিটা কৰি ধান ছটিয়াম। এতিয়া ইয়াৰ পিছতে আপোনালোকে ধান কেনেকৈ ছটিয়াই আমি সেইটো দেখাম। আৰু কঠীয়াতলিৰ কিছুমান নিয়ম আছে, সেইখিনি কথাটো হ'ল কিন্তু আপোনাৰ চুকে বাঘ ঢকা বুলি কয় এবিধ গছ আছে। সেই বাঘ ঢকা আপোনাৰ ধৰি লওক এই গছজোপা, এইযোৰ বাঘ ঢকা বুলি কওঁ। বেলেগ স্থানভেদে ইয়াৰ নামাকৰণ হয়তো বেলেগ, কিন্তু আমি এই বাঘ ঢকাটো চুকে ইয়াত দিব লাগিব। তেতিয়া কি হয়, পোকে নাখায় বুলি কয়, কঠীয়াটো পোকে নাখায় বুলি কয়। সেইকাৰণে এই বাঘ ঢকাটো আমি দিব লাগিব। আৰু মাজে মাজে ক'লা কচু, দীঘল যিটো ক'লা কচু, সেই ক'লা কচুটো এনেকৈ দীঘলে এনেকৈ কেইডালমান ছটিয়াই দিব লাগিব। তেতিয়া চৰাই নপৰে, ধান কঠীয়া ভাল হয় বুলি প্ৰবাদ আছে। গতিকে এইটো লোকবিশ্বাস। গতিকে এইখিনি আমি কৰিবলৈ, আজিৰ যুৱ প্ৰজন্মই কিন্তু এইখিনি কথা নাজানে যে কঠীয়া পৰাৰ নিয়ম কি থাকে। গতিকে এই নিয়মখিনি কিন্তু জনাটো যথেষ্ট দৰকাৰী। আচলতে আকৌ খেতিটো কৰিলেই নহ'ব। কিছুমান আমাৰ আগত যেতিয়া ককাহঁতে দেউতাহঁতে কৰিছিলে খেতিটো, তেতিয়া যিটো খেতি কৰিছিলে তেতিয়া সম্পূৰ্ণ কিছুমান নীতি নিয়মেৰে কৰিছিলে। যে এনেই নহয় যে কঠীয়া আনি লৈ যাওঁতে কিছুমান ৰিলেটেড ইয়াৰ মানে পৰম্পৰা কিছুমান আছে। মৈ দিয়া হ'ল, মৈ দিওঁতে কোনোবা কেতিয়াবা ল'ৰা উঠে, সেইটো এটা যথেষ্ট এটা ভাল লগা ধেমালি হয়। সৰু ল'ৰাটোক উঠাই মৈখন পানী নিয়া হয়, লুটি খাই পৰি যায়, এইটো এটা ফূৰ্তি আচলতে। আৰু ফূৰ্তিৰ মাজেৰে আচলতে যিটো কষ্ট হয়, খেতি কৰোঁতে যিটো কষ্ট হয়, সেই কষ্টটো কমাবৰ কাৰণে আচলতে কিছুমান উল্লাস, আৰু সেই উল্লাসৰ জৰিয়তে কষ্টটো, মানুহৰ যিটো কষ্ট লাঘৱ হয় মানে। তো সেইকাৰণে হয়তো যেতিয়া কঠীয়া পৰা হয়, কঠীয়া পাৰিলে এটা পৰিৱেশ সলনি হয়, তাত ফূৰ্তি হয়, বাৰ্তা হয়, আৰু বিভিন্ন ধৰণৰ আপোনাৰ খাদ্য, যিটো আমাৰ কোনোবাই গাহৰি আনে, কোনোবাই আজিকালি বাৰু মেক্সিমাম আপোনাৰ ব্ৰইলাৰটো বেছি হ'ল, হাঁহ কুকুৰা ঘৰত মানে দাম কাৰণে সেইটো বিক্ৰী কৰি বাকী বজাৰ কৰি গাঁৱৰ মানুহে তেনেকেই পৰম্পৰা ৰক্ষা কৰি আছে। গতিকে এতিয়া কঠীয়া পৰাৰ যি বিশেষ নীতি, আচলতে সেইটো আমি অলপ চলপ আপোনালোকক আমি কৈ গ'লোঁ যে কঠীয়াতলিত কিয় কচু পেলোৱা হয়, বা বাঘ ঢকা কি দিলে কি হয়। গতিকে এই কথাখিনি এনেই নহয়, তাৰমানে আগৰ বুঢ়ালোকে তেনেধৰণেইতো খেতি কৰি গৈছিলে, আৰু তেতিয়া ইমান পোক বা এনেকুৱা ধৰণৰ কীটনাশক দ্ৰব্য ইমান ইউজ কৰা নাছিলে। সেই নীতি নিয়মৰ জৰিয়তেই কিন্তু তেওঁলোকে কঠীয়া পাৰিছিলে, আৰু সেই কঠীয়া পাৰি তেওঁলোকৰ তেতিয়াৰ দিনৰ কঠীয়া আৰু খেতি কিন্তু তেনেকৈ কোনো কীটনাশক নিদিয়াকৈ কিন্তু সেই পৰম্পৰা আৰু লোকবিশ্বাসৰ মতে কিন্তু ঠিক হৈ চলিছিলে। গতিকে ব'লক আমি নেক্সট পৰ্যায়টো আমি এতিয়া মাটি ছেপাৰেশ্যন কৰিম আৰু কঠীয়া সিঁচা আমি দেখাম। ধানখিনি ভাঙি আছোঁ এনেকৈ। সেয়া মই ধানখিনি ভাঙি লৈছোঁ। আচলতে গজালি লৈ ধানখিনি মানে লদা হৈ থাকে, সেই লদাখিনি ভাঙি লৈছোঁ যাতে ছটিয়াবলৈ এটা হৈ পৰে, আৰু যাতে লদা হৈ নপৰে। তেতিয়া লদা হৈ পৰিলে কঠীয়াটো বেয়া হয়। গতিকে ধানটো এটাকৈ পৰিব লাগিব, তেতিয়া এডাল কঠীয়া ওলাব, এটা ধানৰ পৰা এডাল কঠীয়া ওলাব, আৰু কঠীয়াটো ভাল হ'ব।
আৰু কঠীয়াটো ভাল হ'লে তেতিয়া পথাৰত ধান ভাল হ'ব। গতিকে সেইকাৰণে প্ৰথমতে আমি এই গজালি ওলোৱা ধানখিনি আমি ভাল ধৰণে ভাঙি লৈছোঁ, এনেকৈ হাতেৰে মোহাৰিছোঁ, ভাঙি লৈ তাক এটা এটা কৰিছোঁ। আৰু এটা এটা কৰি লৈ তাৰপিছত আমি হাতেৰে এইখিনি ছটিয়াব লাগিব। আৰু এই ভাঙোতে ভালধৰণে চাব লাগিব যাতে গজালিটো একেবাৰে গুৰিত ভাগিও নাযায় আৰু ধানটো লগ লাগি নাথাকে, এটা এটা হ'ব লাগে। আৰু তাৰপিছত খৰাহিত লৈ আমি চিটা মাৰি মাৰি হাতেৰে চিটা মাৰি মাৰি ধানটো আমি ছটিয়াম। এই ধান ছটিয়াব কিন্তু চবেই নোৱাৰে, জনাইহে জানে, নহ'লে লদা পাতি একে ঠাইতে পৰে। এতিয়া এয়া আপোনাৰ ভাঙি দিয়া ধানখিনি ছটিয়াবলৈ লৈছে। গতিকে মই আপোনাক দেখাইছোঁ এয়া কেনেধৰণে হাতত লৈছে আৰু চিটা মাৰি দিছে। আৰু দেখিব যে ক'তো ধানখিনি লদা হৈ নপৰে, এটা এটা হৈ পৰিব, এটা সমানুপাতিকভাৱে একদম এটা এটাকৈ, ক'তো ডাঠো নহয় ক'তো পাতলাও নহয়। কাৰণ আগৰ পৰা খেতি কৰি এক্সপিৰিয়েঞ্চ হৈছে, জানে কেনেকৈ ছটিয়াব লাগে। গতিকে আপোনালোকক দেখাম ধানখিনি এতিয়া ছটিয়াইছে আৰু মাটিত পৰাৰ পিছত কেনেকৈ ক'ত পৰিছে সেইটোও দেখাম। আৰু ধানখিনি ছটিওৱাৰ পাছত কি কৰিছে, বাঘ থকা যে কথা যে কৈছিলোঁ, বাঘ থকা ক'ত দিছে, কচু কেনেকৈ দিছে, সেই গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। এয়া প্ৰায় এইটো ছেপাৰেশ্যন কৰা হৈছে, এনেকৈ ছেপাৰেশ্যন কৰি ছটিয়াই গৈ আছে। এই ছটিওৱাটো এটা আৰ্ট আচলতে। এই সকলো মানুহে কিন্তু ধান ছটিয়াব নাজানে। এই মই যে কৈছিলোঁ বাঘ থকা দিয়ে, আচলতে এয়া এতিয়া ধান ছটিয়াই হ'ল, ধান ছটিয়াই হোৱাৰ পাছত সেই বাঘ থকা গজি দিছে চুকে চুকে বা মাজে মাজে। কাৰণ এয়া বাঘ থকা দিছে মাজত, যাতে কঠীয়াত পোক নালাগে। কিছুমানে এইটো জাইমনি বুলিও কয়, জাইমনি বা বাঘ থকা। আৰু এইটো কচু দিয়া হৈছে, এইডাল কচু, এই কচুডাল এনেকৈ মাজে মাজে দীঘলকৈ, কলীয়া কচু হ'ব লাগিব, বেলেগ কচু হ'লে নহ'ব, কিন্তু কলীয়া কচুৱে হ'ব লাগিব। এয়া কলীয়া কচু, এয়া দেখিছে। এই কচুডাল দেখি মানে চৰাই চিৰিকটি নপৰে। আগৰ দিনৰ মানুহৰ কিমান বুদ্ধিমত্তা আৰু পৰিচয় এইবিলাক আচলতে, কিমান দূৰদৰ্শী আছিলে যে চৰাইজনী ওপৰৰ পৰা যেতিয়া দেখিব কলীয়া কচুডাল, তেতিয়া মানে কিবা এটা পৰি থকা যেন দেখে আৰু ভয় কৰে। কিবা তেনেকুৱা কথা আছে, সেই কথা আমাক আগতে দেউতাহঁতে কয়, ককাহঁতে কয় যে কঠীয়া সিঁচাৰ পিছত ক'লা কচু কাটি এনেকৈ ওপৰত ছটিয়াব, তেতিয়া কঠীয়াটো ভাল হয় বুলি কয়। গতিকে আমাৰ এতিয়া হৈ গৈছে, আজি কঠীয়া পৰা প্ৰায় কমপ্লিট। আজিকালি বহু মানুহে কিন্তু খেতি কৰিবলৈ এৰি দিলে। এই এটকীয়া ফ্ৰী চাউল পাই মানুহ এলেহুৱা হৈ পৰিলে। মই কিন্তু কওঁ যে আহক আমি সকলোৱে খেতি কৰোঁ। আচলতে প্ৰথমতে আমি পথাৰ দখল কৰিব লাগিব, আৰু পথাৰ দখল কৰাৰ পাছত আমি বজাৰ দখল কৰিব লাগিব। তেতিয়াহে অসমীয়া জাতিটো আগুৱাই যাব পাৰিব। কিয়নো আমি অতীজৰে পৰা আমি কৃষি কৰ্মৰ লগত অসমীয়া জাতিটো জড়িত, এটা কৃষিভিত্তিক জাতি। গতিকে আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব, আমি খেতি কৰিবই লাগিব, আমি পথাৰ দখল কৰিব লাগিব, আৰু আমি বজাৰো দখল কৰিব লাগিব। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ নিভাঁজ ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ বিদায়। জয় আই অসম।